চবৰ হাতত মোবাইল থাকে আৰু মানুহে সামান্য ঘটনা এটা হ'লেও মোবাইলত মানুহে ধৰি ৰাখে আৰু ধৰি ৰাখি মানুহে তাক লগে লগে কোন শুদ্ধ কোন ভুল এইবোৰ মানুহে প্ৰমাণ কৰে। এক্সিডেণ্ট এটা হ'লেও মানুহে লগে লগে আপোনালোকে দেখিছে নহয়, আজিকালি উদ্ধাৰ কৰিবলৈ প্ৰথমতে নাযায়, প্ৰথমতে ভিডিঅ' কৰে, তাৰ পিছতহে মানুহে কোনোবাই আহি পেলাইনি মানে উদ্ধাৰ কৰেহি। গতিকে এনেকুৱা এটা পৰ্যায়ত থকাৰ পিছত জুবিন গাৰ্গৰ মৃত্যু হ'ল। জুবিন গাৰ্গৰ কেনেদৰে মৃত্যু হ'ল, পানীত থকা অৱস্থাত আমি কিন্তু একেবাৰে শেষৰ ভিডিঅ' আমি পোৱা নাই। পানীৰ পৰা উঠাই আনি জুবিন গাৰ্গক কোনে মুখেৰে মানে তেওঁলোকে উশাহ নিশাহ মানে দিবলৈ চেষ্টা কৰিছিলে, তাৰ ভিডিঅ' আমি পোৱা নাই। হস্পিটেললৈ নিয়াৰ আমি ভিডিঅ' পোৱা নাই। তাৰমানে জুবিন গাৰ্গৰ সেই যে লাইফ জেকেটটো পিন্ধি তেওঁ যে সেইখিনি যে সাঁতুৰিলে, সেইখিনিৰ পৰা আমি আৰু একোৱেই নাই পোৱা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে লাইফ জেকেটটো মানে ডাঙৰ হোৱাৰ কাৰণে তেওঁ কেনেবাকৈ গম পাইছে, তেওঁ মুখ্যমন্ত্ৰী, তেওঁতো এইবিলাক গম পাব। শ্যামকানু মহন্ত তেখেতৰ সোঁহাত বাওঁহাত এইবোৰতো তেওঁলোকৰে মানুহ। সঞ্জীৱ নাৰায়ণ, শ্যামকানু মহন্ত এইবিলাকক লৈয়ে গোটেই গ্ৰীণ বাছ, গোটেই নৰ্থ ইষ্ট ফেষ্টিভেল, এই গোটেই বস্তুবোৰ মানে এইবোৰতো চবতো মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত আছে নহয় জানো। এতিয়াতো অসম বুলি ক'লে কি বুজে যে শৰ্মা ফেমিলি আৰু মহন্ত ফেমিলি, শৰ্মা আৰু মহন্ত ফেমিলিয়ে গোটেই যত যিমান কৰি আছে। এতিয়া মুঠতে এতিয়া বেলেগ এটা সময় চলি আছে, বেলেগ এটা যুগ চলি আছে। শৰ্মা মহন্ত ফেমিলিৰ অসমত ৰাজত্ব চলিছে। তো গতিকে কথাবোৰ হৈছে কি, আমি সেইবোৰ কিন্তু একো দেখা পোৱা নাই। আমি মুখ্যমন্ত্ৰীৰ মুখেৰেহে গম পাইছোঁ যে লাইফ জেকেটটো ডাঙৰ হোৱাৰ কাৰণে জুবিন গাৰ্গে মানে খুলি পেলাই নি পানীত তেওঁ সাঁতুৰিবলৈ গৈছিলে। এতিয়া কথা হ'ল তেওঁৰ যোনজন মেনেজাৰজনে কি নাজানে নেকি যে জুবিন মৃগী বেমাৰী। এজন মৃগী বেমাৰী জুই আৰু পানীৰ পৰা সদায় আঁতৰত থাকিবলৈ দিয়ে। কিমান ঘনে ঘনে জুবিন গাৰ্গ নেম কেয়াৰ হস্পিটেলত এডমিট হ'বলগীয়া হয় সকলোৱে জানে। এয়া কি মেনেজাৰে নাজানে? জানে। 2 নম্বৰ কথা, যদি ডক্টৰে তেখেতক ৰেষ্ট ল'বলৈ দিছিল তেতিয়াহ'লে শ্যামকানু মহন্তই তেখেতক ছিংগাপুৰলৈ নিয়াৰ কি যুক্তি আছিলে, কি প্ৰয়োজন আছিলে? আৰু আমি জানো যে জুবিন গাৰ্গৰ মুখখন আগত দেখুৱাই শ্যামকানু মহন্তই কেনেকৈ ব্যৱসায় কৰি আছে, এয়া সকলোৱে কৈ আছে। আৰু বহুজনৰ মন্তব্যত আমি দেখা পাইছোঁ জুবিন গাৰ্গে বোলে তেওঁলোকক কৈছিলে, তেওঁৰ একে মানে লগত সম্পৰ্ক থকা মানুহে কৈছে যে মোৰ যাবলৈ মন নাই, কিন্তু মই নগ'লে এজনে ছুইচাইড কৰিব, তাৰমানে শ্যামকানু মহন্ত। আৰু তেওঁলোকে প্ৰগ্ৰেমবিলাকতো আমি গম পালোঁ, ছোৱালীজনীৰ ভিডিঅ'ও আমি চালোঁ যে জুবিনৰ প্ৰগ্ৰেম হ'বলগীয়া আছিলে, বা তেওঁলোকে বৰ্ণনা কৰিছে যে ভূপেন হাজৰিকাৰ কোনটো গীতত কেনেকৈ জুবিন গাৰ্গে প্ৰগ্ৰেম কৰিব। যদি জুবিন গাৰ্গে নিজে যাম বুলি কৈছে, তেওঁলোকে তালৈ নিমন্ত্ৰণ কৰা নাছিলে, তেতিয়াহ'লে প্ৰগ্ৰেমৰ কাৰ্যসূচীখন কেনেকৈ হ'ল? এইবিলাক কথা এই গোটেই ধূসৰ। তাতোতকৈও ডাঙৰ কথা, আজি চাওক জুবিন গাৰ্গৰ যদি যিটো সময়ত যেনেকৈ মৃত্যু নহওক লাগে, লগে লগে তেওঁলোকে জুবিন গাৰ্গ এজন এলাপেচা মানুহ নহয়, গোটেই অসমৰ ধৰকন। জুবিন গাৰ্গৰ কাৰণে আজি ল'ৰা কেইবাজনো মৃত্যু হৈছে, জুবিন গাৰ্গৰ ফাংচনে প্ৰতি ল'ৰাৰ মৃত্যু হয়। গতিকে সেই জুবিন গাৰ্গৰ মৃত্যুৱেই হওক বা যিয়েই নহওক, অচেতন অৱস্থাত থাকিলেও তেওঁলোকে ভিডিঅ' কৰিব লাগিছিলে। সেয়া অসমবাসীক মানে লগে লগে তেওঁলোকে জনাব লাগিছিলে যে এনেকুৱা কৰি থাকোঁতে জুবিনদাৰ এনেকুৱা হ'ল। আজি এই কথাখিনি সম্পূৰ্ণ অসমবাসীক তেওঁলোকে মানে অন্ধকাৰত ৰাখিলে। জুবিনৰ পিতৃ হওক, ঘৈণীয়েক হওক, আমি সেইবোৰ নামানো। আমি এইকাৰণেই নামানো কাৰণ গৰিমা গাৰ্গকো ব্লেকমেইলিং কৰিব কোনোবাই পাৰে। কাৰণ গৰিমা গাৰ্গ বা জুবিন গাৰ্গৰ কোনো সতি সন্ততি নাই, দেউতাকজনো বৃদ্ধ হৈছে। গতিকে গৰিমা গাৰ্গক ব্লেকমেইলিং কৰাটো একো ডাঙৰ কথা নহয়। গৰিমা গাৰ্গে কাৰোবাৰ হেঁচাত পৰি কিবা অনুৰোধ কৰা, কিবা কৰা, এইবোৰ এতিয়া আমি অসমবাসীয়ে নিবিচাৰোঁ। জুবিন গাৰ্গ অসমবাসীৰ সম্পদ হয়, অসমীয়া জাতিৰ, অসমীয়া ভাষাৰ, গোটেই অসমীয়া মানুহৰ জুবিন গাৰ্গ সম্পদ হয়। জুবিন গাৰ্গৰ মানে মৃত্যু কেনেকৈ হ'ল আমি জানিব লাগিব, আমাৰ অধিকাৰ আছে। কাৰণ আমাৰ বহু ল'ৰাই জুবিন গাৰ্গৰ নামত মৃত্যু হ'ব পাৰে, বহু মানুহে বহু কিবা কিবি কৰিব পাৰে। তেনেস্থলত জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল, এইটো মানে প্ৰপাৰ প্লানিং নেকি? আমি জানো জুবিন গাৰ্গে সঁচা কথাটোত সদায় মাত মাতে।
আমি অলপ দিনৰ আগত এই যে দীঘলী পুখুৰীৰ গছ কাটিছিলে তেতিয়াও জুবিন গাৰ্গে কৈছিলে যে য'ত গছ কাটিব নালাগে ত'ত কাটে আৰু য'ত কাটিব লাগে য'ত ৰুব লাগে ত'ত মানে নুৰুৱে, এনেকুৱা ধৰণৰ কথা কৈছিলে। যে কম নেকি আৰু আছে নেকি কথাবোৰ? আৰু কা আন্দোলনৰ সময়তো আমি দেখিছিলোঁ যে জুবিন গাৰ্গে কাৰ বিৰোধিতা কৰিছিলে। আৰু এয়া ভালকৈ জনাসকলে জানে যে জুবিন গাৰ্গৰ এটা আহ্বানত অসমৰ পলিটিক্স ইফাল সিফাল হ'ব পাৰে, অসমৰ যুৱ প্ৰজন্ময়ে যিকোনো মানে সম্ভৱ কৰি তুলিব পাৰে জুবিন গাৰ্গৰ এটা আহ্বানত। সেইকাৰণে জুবিন গাৰ্গক কা আন্দোলনৰ পিছৰ পৰা নিয়ন্ত্ৰিত কৰি ৰখা হৈছিলে এছাম ব্যৱসায়ীৰ দ্বাৰা। আৰু কোন সেয়া আপোনালোকে নিজে নিৰ্ণয় কৰক, আমি কাৰো নাম ক'বলৈ আমি নাযাওঁ। এই যে ফেষ্টিভেলবোৰ পাতি আছে তাৰ পৰা অসমৰ কিবা লাভ হৈছে বুলি আমি নাভাবোঁ। যদি হৈছে, কাৰ হৈছে, কিমানজন সংস্থাপিত হৈছে, সেই কথাবোৰ আমি জানিব লাগে। এতিয়া আমি দেখিছোঁ অসমত এই চৰকাৰখনৰ সময়খিনিতে এছামে ধনী হৈ কিবা কিবি কৰি চব পাই, মানে পৰ্যটন বিভাগেই হওক বাকী চব হওক, তেওঁলোক বেলেগ ষ্টাইলত বেলেগ এটা ফাললৈ গুচি গৈছেগৈ। তেওঁলোক মানে বিৰাট এৰিষ্ট্ৰকেট, মানে বহুত বেলেগ, আৰু বাকী অসমবাসীয়ে কোনেও একো নাজানে। সৰ্বজ্ঞানী তেওঁলোক, মহন্ত পৰিয়াল আৰু শৰ্মা পৰিয়ালতকৈ জ্ঞানী পৰিয়াল, আৰু মানে তেওঁলোকৰ সম্পত্তিৰ ভোগ থকা পৰিয়াল আৰু অসমত কোনোৱেই নাই। এতিয়া এয়াই চলিছে মহন্ত আৰু শৰ্মাৰ ৰাজনীতি। অসমত যাতে বেলেগ আৰু কোনো আহিব নোৱাৰে, কোনো কিবা কৰিব নোৱাৰে, তেওঁলোকে এইবিলাক বিভিন্ন ধৰণৰ কৌশল অৱতাৰণা কৰিছে। আমি কি নাজানো নেকি? আমি মূৰ্খ নেকি? আমি ইমানোতো মূৰ্খ নহয়। আজি 20 বছৰ ৰাজনীতি কৰিছোঁ, বহুত আমি অধ্যয়ন কৰিছোঁ, বহুততকৈ কম শিক্ষিত হ'ব পাৰোঁ, কম থাকিব পাৰোঁ, কিন্তু ইমানো নহয় যে আমি বুজি পাব নোৱাৰোঁ। গতিকে জুবিন গাৰ্গৰ সেই লাষ্টৰ সময়খিনি আমি আজিলৈকে একো কিয় পোৱা নাই? আজি 2-3 দিন থকাৰ পিছত আজি একেটা সময়ত একেলগে শ্যামকানু মহন্ত, প্ৰণয় বৰদলৈদা আৰু সেইজন কোন মেনেজাৰজন, নাম নাজানো তাৰ, সেইজনে আহি একেলগে তেওঁলোকে কি কৰিছে, তেওঁলোকৰ মানে ফেচবুকত তেওঁলোকৰ এইবিলাক তেওঁলোকে কোনোবা এজনে লাইভ ভিডিঅ' কৰিছে, কোনোবা এজনে লিখনি দিছে, তেওঁলোকে একেলগে। তাৰমানে তোমালোকে মিলাই লৈছা ঘটনাবোৰ, তোমালোকে মিলাই লৈছা। তোমালোকৰ হাতত মোবাইল নাছিল নে তোমালোকৰ কি নাছিলে? আমাৰ সন্মুখত যদি জুবিন গাৰ্গৰ তেনেকুৱা এটা হ'লহেঁতেন, আমি প্ৰথম কি কৰিলোহেঁতেন? আমি প্ৰথমতে অসমৰ জনসাধাৰণক দেখালোহেঁতেন যে চাওক জুবিন গাৰ্গৰ এনেকুৱা হৈছে। কাৰণ আমি জানো সেইজন মানুহৰ দায়িত্ব লোৱাটো ধেমালি কথা নহয়। যি হৈছে সেয়া অসমৰ ৰাইজলৈ এৰিব লাগিব। কিন্তু তেওঁলোকে এতিয়ালৈকে এটা ভিডিঅ' দিয়া নাই। আমি হস্পিটেললৈ নিয়াৰ আমি একো প্ৰমাণ পোৱা নাই। আমি একোৱেই নাই দেখা, অসমবাসীয়ে একোৱেই নাজানে। সেইকাৰণে আমাৰ মনত বিভিন্ন চিন্তাৰ উদ্ৰেক হ'ব পাৰে। জুবিনক সকলোৱে ভাল পায়, পাগলৰ দৰে ভাল পায়, মৰি মানুহে ভাল পায়। জুবিনৰ কাৰণে মৰিছে মানুহ, ৰেলীত মৰিছে, ল'ৰা মৰিছে। গতিকে অবাস্তৱ নহয়, ইয়াত যিকোনো প্ৰশ্নৰ অৱতাৰণা হ'ব পাৰে। আৰু এই আমাক সঠিক উত্তৰ লাগিব জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল। এজন মিৰ্গী বেমাৰীক পানীত নমোৱাটো আওপকীয়াকৈ অপৰাধ, আওপকীয়াকৈ হত্যা কৰা বুজায়। জুইৰ পানীৰ পৰা সম্পূৰ্ণ নিষেধ হৈ থাকিব লাগে। যিজন মানুহৰ অৱস্থাই নাই, সিদিনাখনি আছাম টকছৰ যেতিয়া মানে 10th এনিভাৰ্চাৰীত আমি যেতিয়া গৈছিলোঁ, 5টা গান গোৱাৰ পিছত মানুহজন অৱশ হৈ পৰিছিলে। মানুহজনৰ যিটো অৱস্থা হৈছিলে, সেইদিনাখনি আমি নিজে দেখি কৈছিলোঁ যে আমাৰ আয়ুস তেখেতৰ মানে গাত যাওক, তেখেতে আমাৰ আয়ুস পাওক, কিন্তু তেখেত জীয়াই থাকক। সেই তেনেকুৱা এজন মানুহক অৱস্থা এই মেনেজাৰজনে, সিহঁতৰ টীমটোৱে কি নাজানে নেকি? ঠিক আছে, জুবিন গাৰ্গ ল'ৰামতীয়া, জুবিন গাৰ্গে কিছু কথা নামানে, তোমালোকে কাষে কাষে থাকা। কিবা এটা ইমানো আমি মূৰ্খ নহয় যে এনেকুৱা ধৰণৰ তেওঁলোকে কিবা কিবি ক'ব একেলগে মিলাই অসমত ভৰি দিব নোৱাৰিব সিদ্ধাৰ্থ শৰ্মা। শ্যামকানু মহন্তই যিমান দীঘলীয়া চিঠি নিদিয়ক, কিবা নিদিয়ক, কিন্তু জুবিন গাৰ্গক লৈ তোমালোকে যে মানে তোমালোকৰ আত্মা বুলি কৈ, তোমালোকৰ ৰাজহাৰ বুলি কৈ তোমালোকে যে ভাল ৰাজহাৰৰ কামানি কৰিলা, সেয়া সকলোৱে গম পায়। জুবিন গাৰ্গৰ বা ভিতৰুৱা আমাক কথা আমি জানিব নিবিচাৰোঁ, কিন্তু কোনে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে, কোনে নিয়ন্ত্ৰিত কৰিলে, জুবিন গাৰ্গে ভাল পথত চলি এটা যদি আহ্বান দিলে ব্যৱস্থাৰ পৰিৱৰ্তন হোৱাটো তেওঁ সদায় বিচাৰি থাকে। যুৱ প্ৰজন্মই কিন্তু যিকোনো পদক্ষেপ ল'ব পাৰে। গতিকে জুবিন গাৰ্গক কেনেধৰণেৰে কোনে নিয়ন্ত্ৰণ কৰিলে এইবোৰ আমি ইমান নুবুজা নহয়, কিন্তু আমি ৰাজনীতিৰ লগত জড়িত হৈ থাকোঁ কাৰণে তেখেত কালচাৰেল ছাইডৰ মানুহ, আমি আমনি নকৰোঁ, কিবা নকৰোঁ, কণ্ট্ৰভাৰ্চিত নোসোমাওঁ কাৰণে চুপচাপ থাকোঁ। কিন্তু এই মৃত্যু সহজ মৃত্যু নহয়, এই মৃত্যু ৰহস্য ঘনীভূত হৈ থকা এক মৃত্যু।
শেষ মুহূৰ্তৰ আমি ভিডিঅ' একো নাই পোৱা, আমি একো ফটোগ্ৰাফী নাই পোৱা। বাৰে বিং কৰা কথা, প্ৰণয় বৰদলৈ দাদাৰ দৰে এজন লোক তাত আছে, যেতিয়াই নহওক নাপাওক, পিছত পাওক, আগত পাওক, আৰু বহুখিনি অসমৰ মানুহ আছে। তাৰ পিছতো ইমান বিভ্ৰান্তমূলক বা বাতৰিৰে গোটেই অসমৰ মিডিয়া ভৰ্তি হৈ আছে। গতিকে বহুত দুখ অনুভৱ কৰিছোঁ। অসমৰ মিডিয়াৰ প্ৰতি আমাৰ বিশ্বাস নোহোৱা হৈ গৈছে। এনেকুৱা থাৰ্ড ক্লাছ বা বাতৰি আমাক নালাগে, যি নেকি আজি এজন অসমৰ লিজেণ্ড, তেওঁ নিজক কয় আমি সকলোৱে মানুহ, সেইজন ব্যক্তিৰ ওপৰত সঁচা বাতৰি প্ৰচাৰ কৰিব নোৱাৰাটো অসমৰ সংবাদ মাধ্যমৰ মানে একেবাৰে মূৰ্খতা। তেখেতলোকক ধিক্কাৰ দিছোঁ। তেখেতলোকে জুবিন গাৰ্গৰ মৃত্যুৰ সঁচা বাতৰি আনি দিব পৰা নাই। তেওঁলোকে চৰকাৰখনে চলাই থকা দুৰ্নীতিৰ কি সঁচা বাতৰি আনিব? তেওঁলোকে পৰকীয়া প্ৰেম বিচাৰিব পাৰে, বিচনাৰ তলত কোন কাৰ সোমাই আছে সেয়া তেওঁলোকে বিচাৰিব পাৰে, বদমাছগিৰি কৰিব পাৰে, ব্লেকমেইলিং কৰিব পাৰে, কিন্তু সঁচা অৰ্থত তেওঁলোকে সাংবাদিকতা কৰিব নোৱাৰে। চব দালাল হৈছে, দালাল। তাৰ মাজত খুব বেছি এজন দুজন আছে, সেই দুজন এতিয়া হিচাপত ল'বলগীয়া নহয়। আমি পৰিৱেশ পৰিস্থিতি দেখিছোঁ, পাবলগীয়া হেৰুৱাবলগীয়া একো নাই। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত যি এনেকুৱা ধৰণৰ মানে ঘটনাৱলী হ'ল, সেয়া আমি মাফ নকৰোঁ, আমি মাফ নকৰোঁ। ইয়াত কোনো কংগ্ৰেছ, বিজেপি, এজেপি, উজনি, নামনি, বড়ো, ৰাভা, মিচিং, কছাৰী একো নাই। জুবিনৰ গানত মানুহে পগলা হয়, জুবিনৰ গান শুনি মানুহে শান্তি লভে, জুবিনৰ গানত বহু প্ৰজন্ম ডাঙৰ হৈছে। গতিকে জুবিন গাৰ্গৰ মৃত্যু লৈ যি ৰহস্য ঘনীভূত হৈ আছে, ইয়াত মুখ্যমন্ত্ৰীয়েও যদি ইয়াত খেলি মেলি কৰে, সাৰি কিন্তু কোনো যাব নোৱাৰে। কিন্তু তথাপিতো আমি দুখ অনুভৱ কৰিছোঁ। জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিৰ মৃত্যু আজি 3 নম্বৰ দিন হৈ গ'ল। সঁচা কথা আমি এতিয়ালৈকে কোনেও নাজানো। আমি জুবিন গাৰ্গৰ লাষ্ট মুমেণ্টত তেওঁ কেনেকৈ মৃত্যু হ'ল সেয়া আমি এখন ফটো চাবলৈ পোৱা নাই, এটা ভিডিঅ' আমি চাবলৈ পোৱা নাই। এই গোটেই বজ্জাত টীমটোৰ কাৰণে, এই যোনেই নাহক, সেই টীমটোত যোনেই নাথাকক, চবকে মানে তেওঁলোকক অসমৰ মাটিত আনি তেওঁলোকক ইনভেষ্টিগেশ্যন কৰিব লাগে। তেওঁলোকক যিকোনো টেষ্ট কৰাব লাগে, নাৰ্কো টেষ্ট পৰ্যন্ত তেওঁলোকক কৰাব লাগে, যে প্ৰকৃত সঁচা কথা কি। আৰু আজি যে এই যে মানে এইবোৰ মানে আপোনাৰ মেছেঞ্জাৰ যে এইবিলাক যে গোটেইবিলাক যে এইবোৰ মানে লিক হৈছে, ইয়াত নিশ্চয় কিবা আছে কথা। টকা পইচা বহুত কথাটো থাকিবই লাগিব, কিন্তু জুবিন গাৰ্গক হত্যা কৰিলে। এইটো আমি নিশ্চিত যে জুবিন গাৰ্গক আওপকীয়াকৈ হত্যা কৰিলে। ছিংগাপুৰলৈ মাতি নিয়াজনো হত্যাকাৰী, আৰু তেওঁক জানি বুজি পানীত নমোৱাজনো হত্যাকাৰী। মেনেজাৰৰ গাতো দুখ আছে, শ্যামকানু মহন্তৰ গাতো দুখ আছে, সিদ্ধাৰ্থ শৰ্মা। আৰু অনা অসমীয়াবিলাকে অসমীয়া কালচাৰ কি বুজিব? একো বুজি নাপায়। আজি অসমীয়াৰ ভয়ত তেওঁলোকে দোকান পোহাৰ বন্ধ ৰাখিব বিচাৰিছে, কিন্তু তেওঁলোকে আমাৰ দৰে সঁচা হৃদয়েৰে ভাল নাপায়। বহুতে পূজাৰ কাৰণে মানে সাজু হ'লেই, কিন্তু এটাই অনুৰোধ কৰিছোঁ, অসমীয়াই এইবাৰ এইকেইদিন জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ইমান বেয়া হৈ আছে, আমি এতিয়ালৈকে জানিব পৰা নাই। আপোনালোকে আকৌ পূজাটো আহোঁতে নাচি বাগি নপৰিব। কাপোৰ কানি কিনি আপোনালোকে অনা অসমীয়াক আপোনালোকে ধনী ধানী কৰি আপোনালোকে একদম পূৰা আকৌ পাহৰি নাপাব। আপোনালোকৰ এই পাহৰি যোৱা